কি ৰমেন ঘৈণে বেমাৰ ভাল পালাক না নাই? নাই ৰমো অলপো ভাল পোৱা নাই। দিনক দিনে বয়াত দেখিয়ে গতি কৰিব ধৰিছে। ডাক্তৰে কৈছে সোনকালকে চিকিৎসা নকৰিলে আৰু বয়াত দেখি যাব। তেতিয়াহ'লে তই কাৰোবাৰ পৰা সহায় ল। চেট ধনী ৰুমত তাকে চা, সেয়া টকা পইচা বহুত, কিজানি সহায় কৰে। তাকেতো ভাই, আৰুতো অন্য উপায় নাই, তাকে কৰিব লাগিব। ময়ো ভাবিছোঁ একবাৰ ধনী ৰুমত তাকে যাই অলপ পইচাৰ কথা কওঁ। ঠিক আছে তেতিয়াহ'লে তইও যা, ময়ো আৰু যাওঁ আৰ। মহাজন, মোক অকণমান পইচাৰ প্ৰয়োজন আছিল। মোৰ পত্নীৰ বহুত অসুখ। ডক্তৰে কৈছে অতি সোনকালে যদি মই চিকিৎসা নকৰোঁ তেতিয়াহ'লে মোৰ পত্নী আৰু জীয়াই নাথাকিব। শুন ৰমেন, তোৰ তৃষ্ণা দেখুওৱা মানুহৰ এটাই সমস্যা, কিবা এটা হ'লিয়ে দাউৰি আমাৰ তৃষ্ণা মানুহ তাকেলৈকে নাহা। কিন্তু শুন, মই কোনো দানবীৰ নহয়, যি যাই বিচাৰিব তাকে মই দান কৰিম। নিজৰ সমস্যা নিজে সমাধান কৰ। আপুনিতো জানেই মোৰ চাহৰ দোকান আছে। মোৰ চাহৰ দোকানৰ পৰা যি 2 টকা ইনকাম কৰোঁ, সেই 2 টকা ইনকামেৰে মোৰ পত্নীৰ চিকিৎসাৰ সম্ভৱ নহয়। মই আপোনাক ঘূৰাই দিম, মোক সহায় কৰক। তই চাহ বিক্ৰী কৰি মোক ধাৰ মাৰবি হৈছি দে আৰ, নালাগে মোক তোৰ পইচা। মোক তোক দিবৰ কাৰণে 1 টকাও নাই, বুজিছ? দেউতা চোৱাচোন, মাৰ কি হৈছে? একো হোৱা নাই বাবা, মায়ে ভাল হৈ যাব দে। সীমা, তই কিয় গুচি গেলি সীমা? তই নহকে আমি কিনকে যাই থাকিম সীমা, তই ঘূৰি আহ সীমা। তই নাথাকিলি বাবাৰ কি হ'ব, মোৰ কি হ'ব, তই একবাৰ নাভাবলি সীমা, তই ঘূৰি আহ। তই নাকান্দিবি ৰমেশ, ইয়াত আমি একো কৰিব নোৱাৰো। এই সকলোবোৰ বিধিৰ বিধান, তই নাকান্দিবি, ধৈৰ্য ৰাখ। নহয় ৰামু, এই চব বিধিৰ বিধান নহয়, এই চব মহাজনে যদি আজি মোক অলপ টকা পইচা দি সহায় কৰিলা হয়, আজি সীমা আমাৰ মাজত থাকলা হয়। নাকান্দিবি ৰুমেন, তই যদি ইনকে ভাঙি পৰা তেতিয়াহ'লে মুন্নাৰ কি হ'ব? এগলান ভাবি চিন্তি আর কি হ'ব আর, হতে হয়ে গেছে, এতেতো আমি আর একো করবা নৰো। বহুত দেৰিও হ'ল, এতিয়া তাইক নিবা লাগে। চৌধুৰী, আপুনি এইটো ভাল কাম নকৰিলে। আপুনি যদি আজি তাক সহায় কৰিলেহেঁতেন তেতিয়াহ'লে আজি তাৰ পত্নী যাই থাকিলে হ'ল। হয়, আপুনি একেবাৰে ভাল নকৰিলে। আপোনাৰ টকা আছে কিন্তু মানৱতা নাই, আপোনাৰ হৃদয় নাই, আপুনি ভাল নকৰিলে। জমিদাৰ চৌধুৰী প্ৰথমবাৰৰ বাবে নিজৰ ভুল উপলব্ধি কৰিছিল, কিন্তু এতিয়ালৈকে বহুত দেৰি হৈ গৈছে। ৰমেন, মোক ক্ষমা কৰি দে, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আজি মই সহায় কৰিলে তোৰ পত্নী যাই থাকিলেহেঁতেন। নাই, আপোনালোকে বহুত ডাঙৰ মানুহ, আপোনালোকে মোক ক্ষমা খুজিব নালাগে। যেতিয়া প্ৰয়োজন আছিল তেতিয়া সহায় নকৰিলে, এতিয়া আপোনাৰ ক্ষমাৰ মোক কোনো প্ৰয়োজন নাই। ৰমেনৰ কথাত চৌধুৰীয়ে একো উত্তৰ দিব নোৱাৰিলে। চৌধুৰী নিজৰ ঘৰলৈ পুনৰ উভতি আহিল। আনফালে ৰমেন নিজৰ ল'ৰাটোৰ সৈতে নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সীমাৰ অভাৱ সিহঁতৰ সদায় থাকে। চৌধুৰীয়ে বুজি পালে যে মানৱতাই হৈছে মানুহৰ প্ৰকৃত মানৱ ধৰ্ম। টকা পইচা মানুহৰ থাকিলে, ধন সম্পত্তি থাকিলে যদি কাৰোবাক সহায় কৰিবৰ সক্ষম থাকে তেতিয়াহ'লে
সহায় আনক কৰিব লাগে।